মারছে তো দৌড়ে ফুল পায় নাই। আমার একটা নয়ন চৌধুরী আছে তাক পিছত পালাই গৈছে মারার কারণে এই ঘরত পাইছে ঘরত পলা ওলাইছে দৌড়ে ফুল পায় নাই। আপনাকে কোবাইছে না? হ্যাঁ দৌড়ে আমি পড়ি গৈছো। আরে এগুলা যে কাউন্ট কৰি এওঁতে জানে যে বিপিএফৰ মানুহৰ ইমান শ্ৰদ্ধা আছে ভক্তি আছে কালি গোটেই গোসাইগাঁৱত ওপন টকা বিলাইছে এওঁতে আমি বাধা দিয়া নাই আমি কৈছো 5 বছৰ তেওঁতে কাম কৰা নাই টকা দি আছে দি থাক একো আপত্তি নাই পাব্লিকৰ টাকা হয় এইটো তো এওঁতে জানে ইমান কৰাৰ পিছত ইমান মানুহ জইনিং কৰাৰ পিছত ইমান টকা বিলাৰ পিছত দেখিছে বিপিএফ জিতিব এওঁতে কি কৰিছে আমাৰ মানুহ বিপিএফৰ মানুহ টাৰ্গেট কৰি কৰি এওঁতে পিটাপিটি আৰম্ভ কৰিছে আমি হেমন্ত বিশ্ব শৰ্মাকে এটাই কথাম স্যার নরেন্দ্র মোদীকে একটা কথা আমার লোকতন্ত্র অধিকার যদি আমি ইন্ডিয়াত সাব্যস্ত করা না পারো তেতিয়াই ইলেকশনটো কিয় করা লাগে আপনালোকে এনেই লৈ লওক গদ্দিটো পাব্লিকৰ যেটো ভোটৰ অধিকাৰ এটো যদি কৰা নিদিয়ে তাহলে লোক ইলেকশন পাতি দৰকাৰ কি এতিয়া মই এটা কথা হেমন্ত বিশ্ব শৰ্মাক কম এওঁতে হোম মিনিষ্টাৰ অসমৰ মই এটা কথা প্ৰশাসন ৰাজু নাৰ্জাৰীৰ লগত আহি রাজু নার্জারির গুন্ডা বাহিনী আমাক পিটি আছে প্রশাসন চাই আছে প্রশাসন একো স্টেপ লেবা নাই আমি ভিডিওগিলা বনাইছো আমি ভিডিওগিলা ছাড়িম এইটো গোসাইগাঁৱৰ কাৰণে ভয়ংকৰ দুৰ্ভাগ্য আমাৰ লোকাল অধিকাৰ আমাৰ লোকতন্ত্ৰ অধিকাৰ এওঁতে কাঢ়ি লৈ আছে এনেকৈ ইলেকশ্যন আমাক নালাগে হেমন্ত বিশ্ব শৰ্মা ছাৰ বিটিচিটো আপুনি লৈ যাওক আমাৰ মানুহ পিটাব নালাগে হয় নহয় সেইটো আইডেণ্টিফাই কৰিব পৰা নাই ইয়াতে বাহিৰতে অলপমান কিবা কিবি অলপ কেচিং হৈছিলে কিন্তু ভিতৰত পুলিং ভিতৰত কোনো ধৰণৰ একো ধৰণৰ অসুবিধা হোৱা নাই প্লাছ আমাৰ ইয়াতে ছেক্টৰ অফিচাৰ তেখেত পুলিং ভিতৰত আছিলে পুলিং হৈ আছিলে তাত কোনো ধৰণৰ আপোনাৰ কোনো ধৰণৰ মেল প্ৰেক্টিছ একো ধৰণৰ হোৱা নাই আমাৰ পুলিচৰ পাৰ্চনেল আছিলে আমাৰ ছেক্টৰ অফিচাৰ আছিলে ময়ো আহি পাইছোঁ অচি চাহাব আহিছে PhD প্ৰবেশনাৰগৰাকীও আহিছে ইয়াতে গোটেই এতিয়া প্ৰশাসনৰ কটকটীয়া কণ্ট্ৰলত আছে এতিয়া আপোনালোকৰ এতিয়া আমি এনশ্যোৰ কৰিম যে কোনো ধৰণৰ ইয়াত অসুবিধা হ'ব নালাগে আৰু বৰ্তমান চিটুৱেশ্যনটো স্পেচিফাই কৰিবলৈ আমি দুজন মানুহ ইনজিয়ৰ্ড হৈছে তেখেতক ততাদূৰকৈ আমি পঠিয়াই দিছোঁ মেডিকেললৈ তাত মেডিকেলত তেওঁলোকৰ ট্ৰিটমেণ্ট হ'ব আৰু বাকী ইয়াত যিমানখিনি বস্তু আমি এনশ্যোৰ কৰিবলৈ আছে ল এণ্ড অৰ্ডাৰ সেইখিনিৰ কাৰণে পুলিচ প্ৰশাসন দুয়োটাই মিলি আমি চেষ্টা কৰি আছোঁ চ' গতিকে আপোনালোককো আশা কৰিম যে আপোনালোকেও অকণমান বস্তুটো কোঅপাৰেট কৰে আৰু মানুহখিনিক অকণমান স্পেচিফাই কৰিবলৈ যাতে সহায় কৰে ধন্যবাদ কি কয় পলিং ধুনীয়াকৈ পলিঙত একো ধৰণৰ একো উল্টা পুল্টা হোৱা নাই পলিঙৰ ভিতৰত আমাৰ মানুহ আছে ছেক্টৰ অফিচাৰ আছে কোনো ধৰণৰ একো হোৱা নাই তাতে তেওঁলোকে মাৰাৰ অভিযোগ কৰিছে আক্ৰমণ সেইটো চাওক এইটো বস্তুটো আপোনাৰ বজাৰ লাগিছে আমি জানো যে দুজন মানুহ বা তিনিজন মানুহ যদি মাৰপিট হৈছে এজ পাৰ এফআইআৰ ব্যৱস্থা হ'ব যিটো এফআইআৰ হ'ব সেইমতে ব্যৱস্থা হ'ব এইটো তদন্ত কৰা হ'ব এতিয়ালৈকে আমাৰ এফআইআৰ কৰা নাই ইনজুৰ্ড বুলি কৈছে আমি ইনজুৰ্ড মেডিকেল পঠাইছোঁ ঠিক আছে মানে বাকী পলিং প্ৰচেছত কোনো ব্যাঘাত জন্মা নাই বাকী কাৰোবাৰ ইণ্ডিভিজুৱেল কিবা আছে সেইটো এজ পাৰ এফআইআৰ আমি ব্যৱস্থা ল'ম পুলিচটো চবতে আছে পুলিচত 2 মিনিট 1 মিনিট দেৰি হ'ব পাৰে কিন্তু বজাৰেতো নাই এইটোতো বজাৰত মাৰপিট লাগিছে বাহিৰত হৈছে তো সেইটো কাৰণে অকণমান দেৰি হওঁতে মানুহখিনি অকণমান নিপালি বা কিবা এটা হৈছে সেইটো বস্তু আমি এতিয়া কেনেকৈ ৰোধ কৰিব পাৰি সেইটো চাই আছোঁ ঠিক আছে আপনাকে কোবাইছে না? হ্যাঁ দৌড়ে আমি পড়ি গৈছো আরে এগুলা যে কাউন্ট করে চেয়ারম্যানকে ধরলে পাওয়া যাবে পায় ব্যথা হয়েছে নাকি পায়ে বাটাম দিয়ে মারছে পায় তুমি কই যাইতেছো এখানে দিকে মোবাইলটা বসে এই গাড়ি আছে সারোডু মধ্যে এই ফুল খায়া গাড়ি को সারোডু মধ্যে বিয়ে ও যে ঢোয়নে ঢাড়ন ঢাড়ন গুন্ডা হে গুন্ডা গীতা নাম আছিল নাম গীতা কারকা ডাইরেক্ট ক্যান্ডিডেট আইলে মারিছে দুটা বস্তু আমি কৰিব লাগে এনশ্যোৰ প্ৰথমতে পুলিং দুটাৰ ভিতৰত যাতে কোনো ধৰণৰ নহয় আৰু বাহিৰত যিটো মাৰপিট হৈছে তাৰ কাৰণে পুলিচ আছে সেইটো আমি এৰেষ্ট কৰিম তাত আমি দুখৰ ভিতৰত এটা ভূত উঠাব ঠিক আছে